অসমৰ পৰ্যটন কেন্দ্ৰৰ ভিতৰত এটি প্ৰসিদ্ধ ঠাই যোগীঘোপা। বঙাইগাঁও জিলাৰ যোগীঘোপা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পৰ্যটনৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধশালী অঞ্চল যোগীঘোপাৰ প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু জীৱ-জন্তুৰ কাৰণে বৰ্তমানৰ পৰ্যটনৰ থলী হিচাপে অসমত পৰিচিত হৈ আহিছে যোগীঘোপা। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ স্থাপত্য ভাস্কৰ্য শিল্পৰ জৰিয়তে বিশ্বৰ গৌৰৱময় ইতিহাসৰ বহন কৰা সেউজীয়াৰে পৰিবেষ্টিত অসমৰ শৈল ভাস্কৰ্যৰ এটি অভূত নিদৰ্শন যোগীঘোপাৰ দুগ্ধনাথ পাহাৰ। ইতিহাস প্ৰসিদ্ধ এই যোগীঘোপা অঞ্চল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ পৰা প্ৰায় 1 কিলোমিটাৰ পূবে থকা গুহাকেইটাই ব্ৰহ্মপুত্ৰৰ বালিচৰৰ কাষত এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে, যাৰ বাবে এই ঠাইলৈ বহুতো দৰ্শনাৰ্থী তথা বনভোজকাৰী দলে ভিৰ কৰা পৰিলক্ষিত হয়। পুৰণি আখ্যান মতে 655 খ্ৰীষ্টাব্দৰ পৰা 900 খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰকাণ্ড শিলত খোদিত হৈছিলে এই ইতিহাস প্ৰসিদ্ধ 5টাকৈ গুহা। উল্লেখ্য যে এই গুহাসমূহত প্ৰাচীন কালত ঋষি-মুনিসকলে তপস্যা কৰাৰ কাৰণে অঞ্চলটোৰ নাম যোগীঘোপা হৈছে বুলি জানিব দিছে স্থানীয় ৰাইজে। আনফালে কাৰিকৰী দিশৰ পৰাও গুহাসমূহ অজন্তা আৰু ইলোৰাৰ লগত তুলনা কৰা হয়। অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ খালমৰা মহকুমা আৰু অন্তৰ্গত যোগীঘোপা। বঙাইগাঁও জিলাৰ উত্তৰ সীমান্তত যোগীঘোপা। মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰাই পবিত্ৰ কৰা যোগীঘোপাক যোগীপীঠ পুণ্যতীৰ্থ বুলি কোৱা হয়, কিন্তু সৌন্দৰ্য পিয়াসুসকলৰ কাৰণে যোগীঘোপা যেন হয় কন্যাকুমাৰী। বঙাইগাঁও NH31Bৰ পৰা 6 কিলোমিটাৰ আঁতৰত কমলা বাগান শংকৰভোলা পাহাৰৰ কিছুমান নৈসৰ্গিক দৃশ্য আমি আপোনাক দেখুৱাইছো। সেউজীয়াৰে পৰিবেষ্টিত এই অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য আকৰ্ষিত কৰি আহিছে দৰ্শনাৰ্থীসকলক। স্থাপত্য ভাস্কৰ্য শিল্পৰ জৰিয়তে হ'ব পৰা উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি পৰ্যটন ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে পৰ্যটক থলী হিচাপে গঢ়ি তোলা অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত অসম চৰকাৰে অধিক গুৰুত্ব প্ৰকাশ কৰিব বুলি স্থানীয় যোগীঘোপাৰ লগতে বঙাইগাঁওবাসীয়ে আশা প্ৰকাশ কৰিছে।